এতিয়া মই আছোঁ ধেমাজি টাউনত। ধেমাজি টাউনত এইখন আপুনি হোটেল মোৰ পিছফালে দেখিছে ধাবা, ফেমিলি ধাবা হয়, জুতি লগা এসাঁজ বুলি আছে, ধাবা দেখিছে। ইয়াতে এতিয়া দিনৰ 3টা বাজিছে। ইয়াতে আমি বগীবিল হৈ পেলাই শিৱসাগৰলৈ গৈ আছোঁ। এতিয়া ইয়াত ভাত সাঁজ খাই ল'ম, আহক। এইখন ধাবাখন আপোনাৰ দেখিছে, ধেমাজি ধাবা, ফেমিলি ৰেষ্টুৰেণ্ট, জুতি লগা এসাঁজ বুলি লিখা আছে ধাবা। সন্মুখতে ৰাইট হেণ্ড ছাইডত এটা কিটচেন আছে। ইয়াতে দেখিছোঁ বিৰিয়ানী আৰু চাওমিন ইত্যাদিকে ধৰি কেইবাবিধো বস্তু বনাই থোৱা। আহক ভিতৰলৈ সোমাই যাওঁ। কিমান বছৰ হ'ল আপোনাৰ ইয়াত থকা? আমাৰ এতিয়া 15 বছৰ। 15 বছৰ। আমি মাজুলীলৈ গৈছিলোঁ, গুৱাহাটীৰ পৰা আহিছিলোঁ। এইফালে যাম খালি বগীবিল হৈ। শিৱসাগৰ ৰিলেটিভ আছে, তাত থাকিমগৈ তাৰমানে। এই আমাৰ ৰাইজসকল বহিছে খাবলৈ। বাবু হাই কৰা। হাই। মাইনা, দীপিকা, দাদা আছে। আমি এতিয়া দেখিছে প্ৰথম আমাৰ আহি গৈছে নেমু, পিঁয়াজ, জলকীয়া। বাবু এইফালে গুচি যোৱা। বাবু এইফালে যোৱা। এতিয়া কি কি আহে আমি চাম, কেনেকুৱা খাদ্য। এতিয়া এই ধাবাখনৰ মই মেনুখন দেখুৱাইছোঁ। ধেমাজি ধাবা বুলি লিখা আছে। ইণ্ডিয়ান, চাইনিজ, ফাষ্টফুড, ভেজ এণ্ড নন ভেজ লিখা আছে। মেনুবিলাক ইয়াত সম্পূৰ্ণ ক্লিয়াৰকৈ আছে। মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই ল'ব, বা ইয়ালৈ যেতিয়া ভিজিট কৰিব তেতিয়াও আপোনালোকে মেনুখন চাব পাৰিব। এখন পাপৰ, এইটোতো আপোনালোকে ক'বই নালাগে, এইটো ভাত। এখন মচুৰ দালি, এইটো মাটি দালি, আৰু এইটো নৰসিংহ নেকি, এইটো ভেদাইলতা, আৰু এইটো বুটৰ মটৰ কিবা আছে। এইটো এখন কলডিলৰ ন, আৰু এইটো শাক ভাজি, এইটো তিতা কেৰেলা, এইটো বাঁহৰ গাজ, এইটো হেৰি পানী টেঙা। সুন্দৰ থালি। এইটো তোমাৰ চব দি দিছোঁ, দালি দি দিছোঁ, পাপৰ দি দিছোঁ দেই। পৰ্ক, চিকেনটো অহা নাই ন? চিকেনটো আহিছে। হ'ব, একেলগে খাই ভাল লাগিব। চিকেনটো চাটনিৰ লগত দি দিছোঁ। চাটনি এইটো লাগিব ভাল। চাটনি, এইটো হ'ল চিকেন ড্ৰাই ফ্ৰাই, এইটো হ'ল পৰ্ক ড্ৰাই ফ্ৰাই, এইফালে পৰ্ক ড্ৰাই ফ্ৰাই হৈ গ'ল। এতিয়া আৰম্ভ কৰিব লাগে। এতিয়া প্ৰথম মই মচুৰ দালিৰে আৰম্ভ কৰিম। মচুৰ দালি, নৰসিংহ দিয়া আছে। টেষ্টি, সুন্দৰ। এখন টেষ্ট কৰিছোঁ এতিয়া। সুন্দৰ। অলপ চাটনি লৈ দিছোঁ। ধুনীয়া হৈছে।
এয়া মই চেছ কৰিলোঁ গোটেই মাইনাই কৰা নাই খাই আছে বাবুৱে চব বস্তু লোৱা নাই অকল মাংস লৈ আৰু দালি লৈ খাই আছে পাপৰ দি এইফালে শেষ দীপিকাৰ দাদাৰো শেষ খাদ্য মোটামুটি এতিয়া আমি মোটামুটি খাই লৈ উঠিলোঁ খাই লৈ উঠি আমি এতিয়া শিৱসাগৰলৈ যাম এতিয়া আমি খাই লৈ উঠি পইচা পে'মেণ্ট কৰিলোঁ তাৰপিছত আমি যাবলৈ ওলালোঁ এখন অতি সুন্দৰ ধেমাজিৰ মাজমজিয়াত থকা এখন ৰেষ্টুৰেণ্ট গতিকে এই ধাবাখনলৈ আপোনালোকে আহক আহি উপভোগ কৰক আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ ধন্যবাদ